এয়া হৈছে M.G মাৰ্গ। এই ঠাইখিনি তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। এইটো হৈছে মহাত্মা গান্ধীৰ ষ্টেচু। সুন্দৰকৈ বনোৱা হৈছে। তাত লিখা আছে ফাদাৰ অফ নেশ্যন, মাই লাইফ ইজ মাই মেছেজ, মহাত্মা গান্ধী। জাতিৰ পিতা তেওঁক এই জগতে নমস্কাৰ জনাইছে। আহক এতিয়া আমি M.G মাৰ্গৰ সন্ধিয়াৰ দৃশ্য উপভোগ কৰোঁ। আহি কেইজনমান ষ্ট্ৰীট ডেন্সাৰ দেখা পালোঁ। আহকচোন কি ডেন্স কৰে চাই লওঁ। কিবা ভিডিঅ' বনাই আছিল চাগে। আহক ডেন্সটো উপভোগ কৰোঁ। अरे होटल লাহে লাহে ডান্স চাবৰ কাৰণে মানুহবিলাকৰ ভিৰ লাগিল আৰু এনেকৈ ডেন্স কৰি আছে। আহকচোন চাওঁ একেলগে। অলপ আগুৱাই আহি দেখিলোঁ আমাৰ যে ৰাস্তাবিলাকৰ মাজত ডিভাইডাৰ থাকে, ডিভাইডাৰবিলাকত মানে ইমান ধুনীয়াকৈ সজাই থৈছে যে একদম ধৰিব নোৱাৰে তাৰমানে। আৰু লগতে এইবিলাক হৈছে ফটো জোন, মানুহ যদি আপুনি ইচ্ছা কৰে ফটো তুলিব পাৰে। এই ৰাস্তাটোতে তেনেকৈ বহুতকেইটা ফটো জোন দেখা পালোঁ। সেইকেইটা কিছু কিছু কেমেৰাত আবদ্ধ কৰা নহ'ল। যদি কেতিয়াবা আপুনি আহে তেতিয়া সেই ফটো জোনবিলাকত ফটো ল'ব পাৰিব আৰু নাপাহৰিব ফটো ল'ব। আমি বাৰু পাহৰি থাকিলোঁ। এইটো এটা ফটো জোনে হয়, যিটো ফটো জোনত এজনো মানুহে ফটো নুঠাকে থকা নাই। ফটো উঠা টান হৈছেই ভাই, ইমান দিগদাৰ। বাপ ইমান মানুহ মাজত আহি যায় আগত। ভিডিঅ' কৰি আছোঁ নহয়, ভিডিঅ'টোতে উঠা। এটা নহয় এইফালে আছে। এই M.G মাৰ্গৰ ৰাস্তাটো প্ৰায় 1 কিলোমিটাৰতকৈ অলপ বেছি হ'ব চাগে, নহয়নে? প্ৰায় 1 কিলোমিটাৰতকৈ বেছিয়ে হ'ব। তাই ৰাস্তাটো কাষে কাষে মানে দুই চাইডে তাত দোকান পোহাৰে ভৰ্তি, বিভিন্ন ধৰণৰ বস্তু পোৱা যায়। মানে লাগতিয়াল গোটেইখিনি বস্তুৱে পোৱা যায়। আপোনালোকক লাগিলে ইয়াতে আহিব পাৰে
যদি কেতিয়াবা বস্তু কিবা কিবি লাগে এই জেগাখিনিত যদি ওচৰে পাজৰে থাকে তেতিয়াহ'লে কোনো ধৰণৰ চিন্তা নাই। এই ৰাস্তাটোত ধুনীয়াকৈ বহাৰ বাবেও ব্যৱস্থা আছে। এনেকৈ গোটেই ৰাস্তাটোতে আছে ধুনীয়াকৈ দুইফালে। আপোনালোকে আহি মনৰ কথা পাতিব পাৰে কেতিয়াবা মনৰ মানুহৰ লগত। আৰু খাব ল'ব পৰাকৈ ধুনীয়াকৈ হোটেল বা ৰেষ্টুৰেণ্ট বিভিন্ন ধৰণৰ ব্যৱস্থাও আছে। মুঠতে চাৰিওফালে ধুনীয়া আৰু একদম ধুনীয়া। ইয়াতে মানে সকলোবোৰ পচন্দৰ বস্তুৱেই পায়। আপুনি যদি আহি পচন্দৰ বস্তুবোৰ ল'ব বিচাৰে তেনেহ'লে অলপ বাজেটটো বেছিকৈ লৈ আহিব। এই ঠাইখিনিত আহি এটা অনুভৱ হ'ল যে কদৰ্যময় ঠাই এখনো বা ৰাস্তা এটাও যদি প্লেনিং কৰা যায় সুন্দৰকৈ তুলিব পাৰি। অতি সুন্দৰ মানে মনোমোহা কৰি তুলিব পাৰি এক কথাত যদি ক'বলৈ যোৱা যায়। এতিয়া 10:18 ৰাতি। এইটো ভাল লাগিছে, কাষ্টমাৰ থাকিলেও সময়মতে বন্ধ কৰে মানে দোকানবিলাক। প্ৰত্যেক দিনে খোলা আৰু বন্ধ কৰাৰ সময় থাকে, তাৰমানে সেই সময়ৰ ভিতৰত খোলে আৰু বন্ধ কৰে। যদি পচন্দৰ বস্তুবোৰৰ দামৰ ওপৰত প্ৰশ্ন কৰা যায় তেতিয়াহ'লে বস্তু বা সামগ্ৰীবোৰৰ কোৱালিটি হিচাপে দামবোৰ ঠিকে, কিন্তু এটাই বেয়া দৰ দাম নচলে তাৰমানে বেছি। যি দাম সেয়ে দিব লাগে তাৰমানে দুই এজন দোকানীৰ বাহিৰে। সঁচাকৈ ক'বলৈ গ'লে পোৱাটো টানে নে কি কওঁ? বা মানুহ কমাই নাই ভাই। 31 ডিচেম্বৰ বুলিয়ে ইমান মানুহ নেকি? নে কিবা নে সদায় থাকে বা? যদি আপুনি বিচাৰি থকা বস্তুটো নাপায় তেতিয়াহ'লে আপুনি আগুৱাই যাব পাৰে। অলপমান আগুৱাই গ'লে আৰু এটা ৰাস্তা আছে তললৈ নামি যোৱা, সেইফালে আৰু এখন বজাৰ আছে আৰু দুই কাষে পাবই বাৰু ন' ডাউট। তথাপিতো যদি নাপায় তেতিয়াহ'লে বিচাৰি আহিব যাব পাৰে, নাইবা চাব যাবও পাৰে। ধুনীয়া ধুনীয়া বস্তুবিলাক পায় তাতে। সেইখন বজাৰলৈ যোৱা ৰাস্তাটো এইটো। এনেকৈ নামি যাব, নামি গ'লে তললৈ যাই থাকিব পাৰিব। অলপ দীঘল আছে বাৰু, ভালেই ডাঙৰ বজাৰ।